নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আপোনালোকক এটা বিশেষ বস্তু মই দেখাবলৈ আনিছোঁ, যিটো একমাত্ৰ পৃথিৱীৰ একমাত্ৰ বস্তু, আৰু সেইটো শিৱসাগৰত অৱস্থিত। মই আপোনালোকক এখন দলঙৰ মাজত থিয় হৈ আছোঁ। পৃথিৱীৰ একমাত্ৰ দলংখন আজি আমি চাবলৈ আহিছোঁ, যিখন ওপৰলৈ সম্পূৰ্ণৰূপে তুলি দিব পাৰি। আৰু এইখন বৰ্তমান সংৰক্ষিত অৱস্থাত নাই, তথাপিতো আপোনালোকক মই দেখাম, ইয়াৰ বিষয়ে ক'ম। আপোনালোকে চাব গোটেইখন কেনেকুৱা ধৰণৰ আছিলে আৰু বৰ্তমান কি অৱস্থাত এইখন দলং আছে। এইখন হৈছে বিখ্যাত, প্ৰতিটো গানতে আপোনালোকে শুনি আছে দিখৌ কপি লগা দলং, আৰু এইখনেই মই আছোঁ বৰ্তমান দিখৌ কপি লগা দলঙৰ ওপৰত। এইখনৰ অৱস্থাটো জৰাজীৰ্ণ, তথাপিও তলত আছে দিখৌ নদী, আৰু এইখন হৈছে বিখ্যাত কপি লগা দলং। এইখন আপোনালোকক মই সম্পূৰ্ণকৈ দেখুৱাই লৈছোঁ। ইয়াৰ সম্পূৰ্ণ ৰহস্য আপোনালোকক একেফালৰ পৰা ক'ম। এইখনৰ ছিষ্টেমটো চাওক কেনেকুৱা ধৰণৰ আছিলে। এইখিনি বৰ্তমান লোহাৰখিনি ইয়াত মানে যাতায়াত কৰিব নিদিয়ে, কিন্তু চাবলৈ দিছে, আমি চাবলৈ আহিছোঁ। আৰু এইখন সম্পূৰ্ণ ইয়াৰ পৰা তালৈ ডিষ্টেঞ্চটো দেখিছেনে, যথেষ্ট দীঘল আছিলে দিখৌ নদী। বৰ্তমান এইখন এইফালে আছে নতুনকৈ যিখন পকী দলং হ'ল। আৰু এই দলংখন আপোনালোকক মই জনাব বিচাৰিছোঁ যে ইংৰাজৰ দিনত এই দলংখন সৃষ্টি হৈছিল। আৰু ইয়াৰ বিশেষ ৰহস্যটো হৈছে যে ইংৰাজে যিমানখিনি বস্তু আমাৰ ইয়াত সৃষ্টি কৰিলে, তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য দিখৌ কপি লগা দলং। তিনিখনেই মাত্ৰ বনাইছিলে তেতিয়াৰ দিনত। আটাইতকৈ ব্যয়বহুলভাৱে তিনিখন দলঙেই আছিলে। সেই তিনিখন দলঙৰ ভিতৰত এখন আছে কলিকতাত, আৰু এখন আছে বাংলাদেশৰ ঔপঙা দলং, আৰু 3 নম্বৰ দলংখন হৈছে দিখৌৰ যিখন কপি লগা দলং। আৰু এইখনৰ ওপৰত বৰ্তমান মই আছোঁ। এইখনৰ ছিষ্টেমটো চাওক, ওপৰলৈ এনেধৰণে আছে, কিমান সুন্দৰকৈ আছে দেখিছেনে। আৰু এইখিনি আমি চাবলৈ আহিছোঁ আচলতে। গোটেই শিৱসাগৰ ভ্ৰমণত আজি এইটো এটা বস্তু যে আমি চাম। আৰু আপোনালোকক মই কৈ আছোঁ যে এই কামৰ যিটো দায়িত্বত আছিলে অসমৰ হৰিপ্ৰসাদ বৰুৱা, আৰু তেখেতে মূল অভিযন্তা আছিলে। আৰু মই আপোনালোকক দেখাম কোনটো অংশ দাঙি দিয়া হয় আৰু কেনেকৈ দাঙি দিয়া হৈছিলে। এই অংশটো দেখিছেনে, আপোনালোকক দেখুৱাইছোঁ। এই অংশটো বৰ্তমান এনেধৰণে আছে। এই অংশটো ইয়াৰ পৰা সেইটো ঘৰ আছে দেখিছে, তাতে বহি থাকে, আৰু তাতে বহি পেলাই যিজন মানে চালক থাকে, এইখন দলংখন মানে দাঙি দিয়া হয়, ওপৰলৈ দাঙি দিয়া হয়, যাতে তলেদি জাহাজ পাৰ হ'ব পাৰে। আৰু জাহাজ পাৰ হোৱা কথাটো আছিলে এনেকুৱা ধৰণৰ যে কিয় জাহাজ পাৰ হৈছিলে। জাহাজ পাৰ হোৱাৰ কাৰণটো হৈছে বাণিজ্য। মেইন কথা বাণিজ্য। আমাৰ ইয়াত চাহ উৎপাদন হয়, আৰু চাহটো নিবৰ বাবে, বাহিৰলৈ নিবৰ বাবে ব্যৱস্থাটো কৰিবৰ বাবে এই ব্যৱস্থাটো ইংৰাজে কৰিছিলে। আৰু লোহাৰ নিৰ্মিত দলং তেতিয়া আমাৰ ইয়াত নাছিলে। তেতিয়া যিহেতু লোহাৰ দলং নিৰ্মিত হৈছিলে এইখন অসমত প্ৰথমখন, আৰু এইখন চাবলৈ বহুত মানুহ আহিছিলে বুলি কয়। আৰু ইয়াৰ গোটেই কাৰিকৰী ছিষ্টেমটো আপোনালোকক মই দেখাই আছোঁ, কিমান সুন্দৰকৈ তেতিয়াই বনাইছিলে। এইখন চাবলগীয়া বস্তু আচলতে। সংৰক্ষণ চৰকাৰে কৰিলে ভাল হয়। এনেকুৱা বস্তুবোৰ সংৰক্ষণৰ অভাৱত হয়তো জহি খহি গৈছে, ভগ্নাৱশেষ হ'বলৈ ধৰিছে। কিন্তু এতিয়াও ইয়াৰ যিটো কপি অংশটো, এইটো কপি অংশ, ইয়াৰ পৰা এই অংশৰ পৰা সেই তালৈকে মিনিমাম এইটো আপোনালোকৰ কিমান ডিষ্টেঞ্চ আছে, ডিষ্টেঞ্চটো মই কেলকুলেট কৰিব পৰা নাই, কিন্তু এই ডিষ্টেঞ্চটো ওপৰলৈ উঠি যায় আৰু তলে পাৰ হৈ যায়। এতিয়া নতুন দলংখন সেইফালে বনাই দিলে। এইখিনি এতিয়া আপোনালোকে দেখুৱালোঁ মই সম্পূৰ্ণৰূপে। আৰু ইমানখিনি আজি ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ। নেক্সট ভিডিঅ' আহি আছে। আপোনালোকে যদি এনেধৰণৰ ভিডিঅ' ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবলৈ মন যায়, তেতিয়াহ'লে দেৱজিৎ ব্ৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব এইবোৰ জানিবলগীয়া কথা, আৰু লাইক কৰি থৈ যাব। দেৱজিৎ ভৰালী বুলি ফেচবুক পেজটো আছে, সেইটো আপোনালোকে ফ'ল' কৰি লওক, যাতে এনেকুৱা ধৰণৰ সদায় ভিডিঅ' পাই থাকে। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। এইটো এটা আপোনালোকক আমাৰ সম্পদ দেখুৱালোঁ, যিটো চাবলগীয়া বা জানিবলগীয়া। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আমি সকলোকে বাই বাই। আৰু আপোনাৰ এটা কথা আপোনালোকক মই জনাই দিবলৈ পাই ভাল পাম যে পৃথিৱীৰ ভিতৰত একমাত্ৰ দলং যিখন সম্পূৰ্ণৰূপে ওপৰলৈ উঠাই দিব পাৰে। বহুতে বিজ্ঞসকলে এই কথাষাৰ কয়। ইয়াৰ আচলতে সত্যতা যদি কোনোবাই বেলেগ আছে মই নাজানো, কিন্তু আমি জানিবলৈ পাওঁ বা পঢ়িবলৈ পাওঁ যে পৃথিৱীৰ একমাত্ৰ দলং এইখনেই, যিখন দলং সম্পূৰ্ণ ওপৰলৈ উঠাই দিব পৰা হয়। মানে মাজ অংশটো কপি লগা ছিষ্টেম। তেতিয়াই ইমান হাই প্ৰযুক্তি লেভেলত এইটো বস্তু বনাইছিলে। আৰু আজি এখন দলং বনাই দিলে আমি কাইলৈ ভাগি থাকে, বা এবছৰৰ পিছত সেইখনৰ অৱস্থা নাইকিয়া হৈ যায়। আৰু এইখন চাওক, এইখন তেতিয়াই আমাক আচলতে ইংৰাজে কিছুমান বস্তু দি থৈ গৈছিলে, বহুত বস্তু দি থৈ গৈছিলে, তাৰ ভিতৰত এইখন এটা বিশেষ অৱদান। আৰু